নমস্কাৰ স্বাগতম জনাইছো অনুপম সৃষ্টি ইউটিউব চেনেললৈ। আজি আমি অসম টেট 2021 হৈ যোৱা এনভাইৰনমেণ্টেল ষ্টাডিজৰ 30টা প্ৰশ্নৰ উত্তৰসমূহ কৰিব চেষ্টা কৰিছো। আপোনালোকে আপোনালোকৰ উত্তৰসমূহ মিলাই ল'ব আৰু কোনটো সিৰিজত কোনটো সিৰিয়াল নম্বৰ পাৰিব ABCD হেতু আপোনালোকে মিলাই ল'ব। মই প্ৰথম প্ৰশ্নটো আৰম্ভ কৰিছো। অসমত থকা বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ সংখ্যা হল অসমত থকা বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ সংখ্যা হল অপশন A 1, অপশন B 2, অপশন C 3, অপশন D 4। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন B 2। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2। 2 নম্বৰ প্ৰশ্নটো স্পেচিয়েল এডুকেশ্যন জড়িত হয় অপশন A প্ৰাপ্তবয়স্ক শিক্ষাৰ লগত, অপশন B গিফটেড শিশুৰ লগত, অপশন C বিশেষভাৱে সক্ষম শিশুৰ লগত, অপশন D শিক্ষক প্ৰশিক্ষণৰ লগত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন C বিশেষভাৱে সক্ষম শিশুৰ লগত। বিশেষভাৱে সক্ষম শিশুৰ লগত। নেক্সট কুৱেশ্যনত যাওঁ। তলৰ কোনবিধ কৌশল অৱচেতন মনৰ কাৰ্যসমূহ জানিবৰ বাবে উত্তম? অপশন A সিটুৱেশ্যনেল টেষ্ট, কেছ ষ্টাডিজ, অপশন B কেছ ষ্টাডিজ, অপশন C পাৰ্চনেলিটি ইনভেন্টিজ, অপশন D প্ৰজেক্টিভ কৌশল। ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে গেষ্ট কৰি ল'ব। মই অপশন D টো ইয়াৰ শুদ্ধ উত্তৰ উলিয়াইছোঁ। ইয়াৰ পিছত চতুৰ্থ প্ৰশ্নটো হ'ল কুকি জনজাতিৰ এটা শস্য চপোৱা উৎসৱ। কোনটো উৎসৱ কুকি জনজাতিৰ শস্য চপোৱা উৎসৱ বুলি জনা যায়? অপশন A মিমকুট উৎসৱ, অপশন B লাই হাৰাউৰা উৎসৱ, অপশন C আলি আই লিংগ উৎসৱ আৰু অপশন D তিহাৰ উৎসৱ। ইয়াৰ শুদ্ধ উত্তৰটো অপশন A মিমকুট উৎসৱ। ইয়াৰ পিছত যাওঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো হৈছে 5 নম্বৰ কুৱেশ্যন। তলৰ কোনবিধ ICTৰ সামগ্ৰী নহয়? ICT ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজিৰ সামগ্ৰী নহয় বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে অৱশ্যই কমেণ্ট বক্সত জনাব। বাতৰি কাকত, মোবাইল ফোন, স্মাৰ্ট বোৰ্ড ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো মোৰ মতে অপশন D হ'ব। ওপৰৰ এটাও নহয়। কিছুমান বাতৰি কাকতো কৈ আছে, কোনটো হ'ব আপোনালোকে নিশ্চয় চাই ল'ব। ইয়াৰ পিছত প্ৰশ্ন আছে দেহত তেজ গোট মৰাত কোনবিধ ভিটামিনে সহায় কৰে? দেহত তেজ গোট মৰাত কোনবিধ ভিটামিনে সহায় কৰে? অপশন A দিয়া আছে ভিটামিন K, অপশন B ভিটামিন A, অপশন C ভিটামিন B আৰু আপোনালোকে ইয়াৰ সঠিক উত্তৰটো ওলাই ল'ব। ইয়াৰ সঠিক উত্তৰটো হৈছে ভিটামিন K। ভিটামিন K হৈছে তেজ গোট মৰাত সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে OMRৰ সম্পূৰ্ণ ৰূপটো কি? OMRৰ সম্পূৰ্ণ ৰূপ হ'ল অপটিকেল মাৰ্ক ৰিডাৰ, অনলাইন মাৰ্ক ৰিডাৰ, অনলাইন মাৰ্ক ৰেজিষ্টাৰ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন A অপটিকেল মাৰ্ক ৰিডাৰ। অপটিকেল মাৰ্ক ৰিডাৰ ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন হৈছে 36 নং সাংবিধানিক সংশোধনৰ লগত জড়িত কোনটো 36 নং সংবিধানৰ সংশোধনৰ লগত জড়িত হয়? মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম। অপশন A মণিপুৰ, B অৰুণাচল প্ৰদেশ, C মিজোৰাম, D ছিকিম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন D ছিকিম। 9 নম্বৰ প্ৰশ্ন হৈছে শক্তি পিৰামিডৰ কি দেখা যায়? অপশন A খাদ্য পটসমূহ আৰু ইয়াৰ দৈনিক প্ৰয়োজন, ওপৰা ওপৰিকৈ থকা খাদ্য শৃংখল, অপশন C এটা খাদ্য জগতৰ পৰা আন এটালৈ গতি কৰা শক্তিৰ পৰিমাণ, অপশন D এটা প্ৰাণীয়ে আনটোৰ খাদ্য হিচাপে লয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন C এটা খাদ্য জগতৰ পৰা আন এটালৈ গতি কৰা শক্তিৰ পৰিমাণ। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে 10 নম্বৰ প্ৰশ্নটো তলৰ কোনবিধ বেমাৰ
খুচৰা বেমাৰ নহয়, খুচৰা বেমাৰ নহয়। অপশ্যন দিয়া আছে অপশ্যন এ এইডছ, হেপাটাইটিছ বি, জেপেথেলিমিয়া আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জেপেথেলমিয়া। অপশ্যন সি ইয়াৰ শুদ্ধ উত্তৰ। এইডছ খুচৰা বেমাৰ হয়, হেপাটাইটিছ বিও খুচৰা বেমাৰ হয়, সেইকাৰণে জেপেথেলমিয়া এইটো অপশ্যনটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন, তলৰ কোনবিধ উন্নত জাতৰ ধানে 2 সপ্তাহ পৰ্যন্ত পানীত জীয়াই থাকে আৰু বানপানীৰ সহনশীল জাত হিচাপে উন্নীত কৰা হৈছে? অপশ্যন এ ৰঞ্জিত, অপশ্যন বি বীনা ধান, অপশ্যন সি বাহাদুৰ, অপশ্যন ডি কেতেকী জহা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰঞ্জিত। নেক্সট কুৱেশ্যনটো হৈছে জৈৱিক সাৰে হ্ৰাস কৰিব পৰা প্ৰদূষণ হ'ল। জৈৱিক সাৰে কি প্ৰদূষণ হ্ৰাস কৰে, কমায়? বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ, পানী প্ৰদূষণ আৰু আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জৈৱিক সাৰে হ্ৰাস কৰিব পৰা প্ৰদূষণ। জৈৱিক সাৰ প্ৰয়োগ কৰিলে কি প্ৰদূষণ হ্ৰাস হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাটি প্ৰদূষণ। অপশ্যন বি মাটি প্ৰদূষণ। কিছুমানে ওপৰ আটাইকেইটা বুলি ভাবি আছে, বাকীবিলাকতো আপোনালোকে এইটো মিলাই ল'ব কোনটো শুদ্ধ হ'ব। 13 নম্বৰ প্ৰশ্নলৈ আহক। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিত মহিলাৰ হাৰ কিমান? অপশ্যন এ 72.19%, অপশ্যন বি 79.21%, অপশ্যন সি 66.27%, অপশ্যন ডি 60.21%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 66.27%। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল 14 নম্বৰ, সংবিধানৰ কোনটো অংশই পঞ্চায়ত ব্যৱস্থা প্ৰতিষ্ঠা কৰিছে? সংবিধানৰ কোনটো অংশই পঞ্চায়ত ব্যৱস্থা প্ৰতিষ্ঠা কৰিছে? অপশ্যন এ 8 নং দফা, অপশ্যন বি মৌলিক অধিকাৰ আৰু কৰ্তব্য, অপশ্যন সি প্ৰস্তাৱনা, অপশ্যন ডি ৰাজ্যৰ নীতি নিৰ্দেশক সিদ্ধান্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাজ্যৰ নীতি নিৰ্দেশক সিদ্ধান্ত। ইয়াৰ পিছৰ প্ৰশ্নটো এনেধৰণৰ আছে, ভাৰতৰ অক্ষাংশৰ বিস্তৃত হৈছে অপশ্যন এ 8 ডিগ্ৰী 4 ডিগ্ৰী আৰু 28 ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ পৰা 37 ডিগ্ৰী 17 ডিগ্ৰী 53 ডিগ্ৰী উত্তৰ অক্ষৰেখালৈ। অপশ্যন বি আপোনালোকে অপশ্যনবিলাক চাই ল'ব, আৰু এ আৰু বি দুয়োটা বুলি দিছে চি অপশ্যনত, আৰু ডি অপশ্যনত ওপৰৰ এটাও নহয় বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। অপশ্যন এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 8 ডিগ্ৰী 4 ডিগ্ৰী এণ্ড 28 ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ পৰা 37 ডিগ্ৰী 17 ডিগ্ৰী আৰু 53 ডিগ্ৰী উত্তৰ অক্ষৰেখালৈ। ইয়াৰ পিছৰ প্ৰশ্ন আছে, মনৰ ধাৰণা কৌশল বা মনোদৃষ্টি এজনৰ পৰা আন এজনলৈ পৰ্যবেক্ষিত হোৱা কাৰ্যক কোৱা হয়, কি বুলি কোৱা হয়? মনৰ ধাৰণা কৌশল মনোদৃষ্টি এজনৰ পৰা আন এজনলৈ পৰ্যবেক্ষিত হোৱা কাৰ্যক কি বুলি কোৱা হয়? শিক্ষণ, শিকন, সংযোগ, কথোপকথন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সংযোগ। 17 নম্বৰ কুৱেশ্যন, দেশৰ ভিতৰত সবাতকৈ বেছি অৰণ্য থকা ৰাজ্য? অপশ্যন এ মধ্যপ্ৰদেশ, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি ছত্তীশগড়, অপশ্যন ডি মেঘালয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, তলৰ কোনটো অঞ্চল ভাৰতৰ ব-দ্বীপীয় উদ্ভিদ অঞ্চলৰ অন্তৰ্ভুক্ত নহয়? ব-দ্বীপীয় উদ্ভিদ অঞ্চলৰ অন্তৰ্ভুক্ত নহয় বুলি কৈছে। অপশ্যন এ উডুপি, অপশ্যন বি ৰত্নাগিৰি, অপশ্যন চি পশ্চিমবংগ, অপশ্যন ডি কান্দাপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে চাই ল'ব। মোৰ মতে অপশ্যন এ হ'ব উডুপি। নেক্সট কুৱেশ্যন 19 নম্বৰ কুৱেশ্যন, IQ শব্দটোৰ পৰিচয় কৰাই দিয়া মানুহজন, ইণ্টেলিজেন্স কুৱেণ্টিন IQ শব্দটো পৰিচয় কৰাই দিয়া মানুহজন কোন আছিল? বাইনেট, উইলিয়াম ষ্টাৰ্ণ, থৰ্ণডাইক, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উইলিয়াম ষ্টাৰ্ণ। অপশ্যন বিটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন, শৰীৰৰ
খৰতকীয়া বৃদ্ধি আৰু বিকাশৰ পৰ্যায়টো কোনটো অৱস্থা কোৱা হয়? অপশ্যন এ কেঁচুৱা অৱস্থা, অপশ্যন বি শৈশৱ অৱস্থা, অপশ্যন চি কৈশোৰকাল আৰু অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা। কেঁচুৱা অৱস্থা, শৈশৱ অৱস্থা, কৈশোৰকাল আৰু ওপৰৰ আটাইকেইটা। ইয়াত ডি উত্তৰটো শুদ্ধ হৈছে। 21 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকক কোনে নিযুক্তি দিয়ে? অডিটৰ জেনেৰেলক কোনে নিযুক্তি দিয়ে? ইয়াৰ অপশ্যনটো হৈছে ৰাষ্ট্ৰপতি, অপশ্যন বি উপৰাষ্ট্ৰপতি, অপশ্যন চি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, অপশ্যন ডি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাষ্ট্ৰপতিয়ে। 22 নম্বৰ প্ৰশ্নলৈ আহোঁ। ভাৰতৰ সংবিধানে কোন ধৰণৰ নাগৰিকত্ব প্ৰদান কৰে? ভাৰতৰ সংবিধানে কোন ধৰণৰ নাগৰিকত্ব প্ৰদান কৰে? একক নাগৰিকত্ব, দ্বি নাগৰিকত্ব, এ আৰু বি দুয়োটা, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ একক নাগৰিকত্ব। 23 নম্বৰ প্ৰশ্নটো, অশোক মেহতা কমিটি ৰিকমেণ্ডেশ্যনৰ মতে কি প্ৰতিষ্ঠা হৈছিল? অশোক মেহতা কমিটিৰ ৰিকমেণ্ডেশ্যনৰ মতে কি প্ৰতিষ্ঠা হৈছিল? গাঁও পঞ্চায়ত, নগৰ পঞ্চায়ত, মণ্ডল পঞ্চায়ত, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মণ্ডল পঞ্চায়ত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, চিপকো আন্দোলন 1973 আৰম্ভ হোৱা ঠাইখন কি আছিল? কোনটো ঠাইত চিপকো আন্দোলন হৈছিল? ইয়াত অপশ্যন কেইটা হ'ল ছত্তীশগড়, উত্তৰাখণ্ড, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰাখণ্ড। 25 নম্বৰ কুৱেশ্যনটো হৈছে, ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়াৰ আগতে কাৰ লগত আলোচনা কৰাটো বাধ্যতামূলক? ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়াৰ আগতে কাৰ লগত আলোচনা কৰাটো বাধ্যতামূলক? অপশ্যন এ উপৰাষ্ট্ৰপতি, অপশ্যন বি ৰাজ্যৰ মুখ্যমন্ত্ৰী, অপশ্যন চি বিৰোধী দল, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজ্যৰ মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, 26 নম্বৰ কুৱেশ্যন, তলৰ কোনবিধ নদীক সৰো অফ বিহাৰ বুলি কোৱা হয়? অপশ্যন এ তাপ্তি, অপশ্যন বি কোচি, অপশ্যন চি দামোদৰ, অপশ্যন ডি গংগা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোচি। 27 নম্বৰ প্ৰশ্নটো হৈছে, সেউজ বিপ্লৱ প্ৰধান গড় দেউতা কোন আছিল? অপশ্যন এ এম এছ স্বামীনাথন, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি ডি কোৰিয়ান, অপশ্যন ডি ভি আৰ কৃষ্ণ আয়াৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এম এছ স্বামীনাথন। 28 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনবিধ যন্ত্ৰৰ সহায়ত ধানৰ আৰ্দ্ৰতা জোখা হয়? তলৰ কোনবিধ যন্ত্ৰৰ সহায়ত ধানৰ আৰ্দ্ৰতা জোখা হয়? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। মোৰ মতে এইটো হাইগ্ৰমিটাৰ হ'ব। কিছুমানে মইচাৰ মিটাৰ বুলি কৈ আছে, কিন্তু হাইগ্ৰমিটাৰ বি অপশ্যনটো শুদ্ধ ধৰিছোঁ। 29 নম্বৰ প্ৰশ্নটো হ'ল, কিট প্ৰট'কল কিহৰ লগত জড়িত? অপশ্যন এ অজন ডিপ্লেশ্যন, অপশ্যন বি হেজাৰভাছ বেষ্ট, অপশ্যন চি জলবায়ু পৰিৱৰ্তন, অপশ্যন ডি পাৰমাণৱিক শক্তি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অজন ডিপ্লেশ্যন বুলি কিছুমানে কৈ আছে, তথাপিও মোৰ মতে এইটো অপশ্যন চি জলবায়ু পৰিৱৰ্তনটো শুদ্ধ উত্তৰ হ'ব। EVS-ৰ অন্তিমটো প্ৰশ্ন হৈছে, গলিত ধাতুৰ পৰা নিৰ্গত হোৱা বাষ্পক কোৱা হয়? স্মগ, ফিউম আৰু মিষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে নিশ্চয় জানে চাগে, অপশ্যন চি ফিউম হ'ব লাগে। এনেকৈ 30টা EVS-ৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ ভিতৰত এক দুইটা ভুল হ'ব পাৰে। আপোনালোকে নিশ্চয় যিবিলাক জানে সেইটো নিজে ভবাটো শুদ্ধ হ'ব পাৰে। মই চেষ্টাহে কৰিছোঁ, 30টা প্ৰশ্ন আপোনালোকক দিছোঁ। আপোনালোকে নিজৰ অংকৰ নিজৰ কিমান নম্বৰ পাইছে সেইটো মিলাই ল'ব। আৰু ইয়াৰ পিছত মই চেষ্টা কৰি আছোঁ গণিতৰ, তাৰপিছত ভাষাৰ, তাৰপিছত পেডাগজিৰ, তেনেকৈ মই প্ৰশ্নৰ উত্তৰসমূহ আপোনালোকৰ মাজত লৈ আহিম। ইমান সময়লৈকে আপোনালোকে চাই থকাৰ কাৰণে ধন্যবাদ জনাই আগন্তুক দিনত আপোনালোকে চাই থাকিব তাৰে কামনা কৰিলোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ।